পিকনিকত আহি যদি গাড়ী বেয়া নহয় কিহৰ পিকনিক হে নমস্কাৰ সকলোকে কি খবৰ সব ঠিকে চলিছেনে ডিসেম্বৰ মাহটো আহিবলৈ পালে কি নেপালে পিকনিকলৈ গ'লেই মানে আমাৰ কথাই কৈছো কোম্পানী গোটেই লগৰখিনিয়ে বহুত দিনৰ পৰা ডিসেম্বৰত কৰবালৈ যাম বুলি প্লান কৰি আছিলো মানে ডিসেম্বৰ প্ৰথম চোৱাতে তাকে আৰু গোটেইখিনি যাবলৈ ওলাইছো তাহাঁতৰ ফেমিলিও গৈছে তো মই বোলো আমাৰ মেডামকো লৈ যাওঁ এনেও তাই বহুত দিন ক'তো ওলাইও যোৱা নাই তাৰপিছত আৰু পাঁচ চাছ কাটি মেলি আমি আমাৰ পিকনিক স্পটটো পালোহি আমি লিকাবালিলৈ আহিছো চিলাপথাৰ ওচৰত আমি মুঠতে 4খন গাড়ীত 1 2 3 16টা মান আহিছো মানে আমাৰ পাওঁতে বহুত দেৰি হ'ল এনে ভাবোতে সোনকালে ওলাই আহিম বুলি ভাবিছিলো কিন্তু নহলগে আৰু এয়া 1টা বজাত ব্ৰেকফাষ্ট বনাইছে বোলে লৰা একেবাৰে ব্ৰেডৰ কালাৰে চেঞ্জ কৰি দিলে তাৰপিছত আৰু গোটেইবোৰ কামত লাগি গ'ল এইটো ফোনটো এনি টাইম কাণতে লাগি থাকে গোটেইবোৰ আনিছো কিন্তু সেই চাহ কৰিবলৈ বিছনা চাদৰ বা ত্ৰিপাল আনিবলৈ পাহৰি থাকিলো এতিয়া ৰ'দটোৱে তামাম দিগদাৰ দিছে ব্ৰেকফাষ্টটো কৰি মেলি আৰু খানা বনোৱা লাগি গ'ল ব্ৰইলাৰটো প্ৰতিমে বনাইছে মাংস হে লোকেল ব্ৰইলাৰ দুটাই আনিছো ব্ৰইলাৰটো ড্ৰাই ফ্ৰাই হ'ব আৰু লোকেলটো গ্ৰেভি তাৰপিছত আৰু গোটেইবোৰে ফটোশ্বুট কৰাত লাগিলে মানে ড্ৰেছ কিছুমান লৈ ইয়াৰে লোকেল মানুহ কেইগৰাকীমান আহিছিলে পিন্ধি ফটো মাৰিব পাৰি আৰু পাৰ পাৰ্চন 50 টকাকে লয় তো খানা চানাবোৰ এৰি মেলি গোটেইবোৰে ফটো মৰাতহে লাগিলো পিকনিকত আহি যদি গাড়ী বেয়া নহয় কিহৰ পিকনিক হে মাজতে ৰূপমদাৰ গাড়ীখন আকৌ কোমালে গুচি গৈছিলে নহয় ইখন গাড়ীৰ পৰা ইলেক্ট্ৰিক চক দিয়াৰ পিছতহে জিন্দা হৈছে তাৰ নিমখ দিয়া ষ্টাইল চোৱা ৰাতুলদাই কিন্তু বহুত কাম কৰিলে দেই ভাতখিনি আৰু লোকেল মাংসখিনি সিয়ে বনালে বাকী ব্ৰেকফাষ্ট বনোৱা মাংস পুৰা সেইবোৰতো নকওঁৱে আপোনালোকে পিকনিক গ'লে খানা বনোৱা মানুহ নিবলৈ কেতিয়াও নেপাহৰিব গোটেইবোৰৰ কাৰণে একেলগতে বাঢ়ি ললো একেলগে খালেহে ভাল লাগে ময়ো সেই মেডামৰ ওচৰতে বহি ললোগে বাকী মাংসটো কিন্তু মজা হৈছে ৰাতুলদাই বনাইছে তো হ'ব বেছি ফুলিব নালাগে তাৰপিছত যিমানবোৰ জাবৰ আছিলে গোটেইখিনি এঠাইত গোটালো আৰু জ্বলাই দিলো বৰ বেছি ফূৰ্তি কৰিব নেপালো টাইম হলগে তো পিকনিক কমিটি ওলাই দিবলৈ ক'লে মানে 4টা বজাৰ আগে ইয়াৰ পৰা ওলাই দিব লাগে ল'ৰা একেবাৰে চেটে বাৰু আজি ইমানখিনিতে সামৰিছো